আমৰেং কনষ্টেঞ্চি আজিলৈ প্ৰায় 9বাৰ যোগদান কাৰ্যসূচী হোৱা হৈছে। ইয়াত বিশেষকৈ APSLC আৰু কংগ্ৰেছ আৰু SDCও আছে, কিন্তু বেছি সংখ্যক ভোটাৰ্ছে APSLC আৰু কংগ্ৰেছে যোগদান কৰাইছে 560। ইয়াৰ আগতে 8বাৰ যোগদান কাৰ্যসূচী হৈ গ'ল ইয়াতে, আজিলৈ 9বাৰ হৈছে। গতিকে আৰু আছে আকৌ আমাৰ ডিচেম্বৰ মাহতে এতিয়া খাচীয়া জয়ন্তীয়াবিলাকৰ গোটেইখিনি যোগদান কাৰ্যসূচী আছে, সেইটো আমি আকৌ ডিচেম্বৰ মাহতে। আৰু এক জেগাত আছে এইটো লাষ্ট, সেইটো 11বাৰ হ'ব এবাৰ যোগদান কাৰ্যসূচী। গতিকে আকৌ মই জানুৱাৰী মাহত ইয়াত মাটি পটা বিতৰণ কৰিব আহিম আৰু লগতে ৰাস্তা, সেই ৰাস্তা ইনগ্ৰেশ্যন আৰু আমৰেং ব্ৰিজটো সেই ইনগ্ৰেশ্যন কৰিবৰ কাৰণে মই আহিম। গতিকে বেলেগ কাৰ্যসূচী নাই যোগদানৰ কাৰ্যসূচী। বৰ্ডাৰৰ সমস্যাটো একো ইয়াত নাই এতিয়ালৈকে, কাৰণ আমাৰ যিটো নটিফাইড বাউণ্ডেৰী আছে সেই নটিফাইডাৰে আমি ভেকেঞ্চিও দিয়া নহ'ব আৰু তেওঁলোকৰো বিচাৰ নাই।